নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছাম। আজি আপোনালোকৰ বাবে এটা লৈ আহিছোঁ ডাঙৰ চাকৰি খবৰ। পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 13,112টা পদ মুকলি কৰিছে। আৰু যদিহে আপুনি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে এই পদসমূহত এপ্লাই কৰিব পাৰে। আৰু এই পদসমূহ অৰ্গেনাইজ কৰিছে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু টোটেল পোষ্ট আছে 13,112টা। পদসমূহ ষ্টেজ ৱাইজ ভাগ কৰা হৈছে। আৰু এপ্লিকেশ্যন মোড হ'ব অনলাইন। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব এপ্ৰিল মাহত আৰু লাষ্ট ডেট মে' মাহত। আৰু এক্সাম ডেট এনাউন্স কৰা নাই। আৰু অফিচিয়েল নটিফিকেশ্যনখন এতিয়াও সম্পূৰ্ণ অহা নাই। অফিচিয়েল নটিফিকেশ্যনখন আহিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব, তেতিয়াহে লিংক খোল খাব। আৰু কোৱালিফিকেশ্যন লাগিব 10, 12, ITI, ডিপ্ল'মা, BE বা BTech। এই আটাইকেইটাৰ ভিতৰত যিকোনো এটা হ'লে আপুনি এপ্লাই কৰিব পাৰিব, অৰ্থাৎ সকলো কেটেগৰী কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা 18,000ৰ পৰা 56,100 পাৰ মান্থ। আৰু লগত HRA DA থাকিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কাৰণে 100 টকা, SC, ST, PWBD ফিমেল কেণ্ডিডেটৰ কাৰণে নাই। আৰু ডকুমেণ্টছ লাগিব এডুকেশ্যনেল চাৰ্টিফিকেট, ফটো এণ্ড ছিগনেচাৰ, আধাৰ কাৰ্ড, ID প্ৰুফ, কাষ্ট চাৰ্টিফিকেট। আৰু চিলেকশ্যন প্ৰচেছ হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট ৱাইজ পদসমূহ ভাগ কৰা হৈছে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, ক্লাৰ্ক, ছুপাৰভাইজাৰ, এছিষ্টেণ্ট আদি পদত ভাগ কৰা হৈছে। আৰু এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে PWD অফিচিয়েল ৱেবছাইটত যাব লাগিব, ৰিক্ৰুইটমেণ্ট পৰ্টেলত ক্লিক কৰিব লাগিব। তাৰপিছত PWD ভেকেঞ্চি 2026 নটিফিকেশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব ইমেইল ID আৰু ফোন নম্বৰ দি। তাৰপিছত ডকুমেণ্টছসমূহ আপলোড দিব লাগিব, পে'মেণ্ট কৰিব লাগিব ফিজ আৰু ছাবমিট কৰিব লাগিব। আৰু লাষ্টত প্ৰিণ্ট আউট কপি এটা ল'বলৈ নাপাহৰিব। আৰু অফিচিয়েল নটিফিকেশ্যনখন এতিয়াও সম্পূৰ্ণ অহা নাই, আহিলেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মোৰ চেনেলত আগতীয়াকৈ অফিচিয়েল নটিফিকেশ্যনখন পাই যাব, সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব।